মাৰ্ঘেৰিটাৰ বৰগুলাইত ব্যৱসায় প্ৰতিষ্ঠানত নাটকীয়ভাৱে ডকাইতি কাণ্ড। ডকাইতৰ আক্ৰমণত সামান্যভাৱে আহত যুৱক। সমগ্ৰ ডকাইতি কাণ্ড আবদ্ধ হ'ল চিচি কেমেৰাত। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বৰগুলাই চাৰিআলিৰ সমীপৰ ইঞ্চুৰেঞ্চ এণ্ড ই ছাৰ্ভিচ পইণ্ট নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনত সংঘটিত হয় এই কাণ্ডটো। নিশা প্ৰায় 10:30 বজাত সংঘটিত হয় এই ডকাইতি কাণ্ড। ঘটনাৰ বিৱৰণী অনুসৰি সৌৰভ দত্ত নামৰ যুৱকজনৰ ব্যৱসায় প্ৰতিষ্ঠানত লক নকৰাকৈ ছাটাৰ পেলাই ভিতৰত ভায়েকে অধ্যয়ন কৰি আছিল। যুৱকজনে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অধ্যয়ন কৰি থকা অৱস্থাতেই ড্ৰাইভাৰ যেন লগা এজন পাঞ্জাবী লোকে ছাটাৰখন দাঙে। ভিতৰত থকা যুৱকজন ওলাই আহি কিয় ছাটাৰ দাঙিছে বুলি প্ৰশ্ন কৰাত খোৱা বস্তু পোৱা যায় নেকি বুলি সোধাৰ লগতে ক'ত পোৱা যাব বুলি সোধে। তেনেতে প্ৰচণ্ড বৰষুণ অহাত লোকজনক মানৱীয়তাৰ খাতিৰত ব্যৱসায় প্ৰতিষ্ঠানৰ ভিতৰত আহি বহিবলৈ দিয়ে। পানী খাবলৈ খোজাত কাষৰ কোঠাৰ পৰা পানী আনি দিবলৈ যুৱকজন যোৱাৰ সময়তে কেছ বক্সৰ পৰা প্ৰায় 50,000 টকা লয় আৰু যুৱকজনক চুৰিৰে আক্ৰমণ কৰে। ডকাইতৰ আক্ৰমণত যুৱকে সামান্যভাৱে আহত হয়। ডকাইতটোৱে নগদ টকা আৰু লেপটপ লৈ পলায়ন কৰে। স্বত্বাধিকাৰ সৌৰভ দত্তৰ ভাতৃৰ চিঞৰ বাখৰ শুনি প্ৰতিষ্ঠানৰ পিছফালে ঘৰত থকা পৰিয়ালৰ লোকে আহি ঘটনাটো জানিব পাৰি ডকাইতৰ পিছে পিছে খেদি যায়। চাৰিআলিৰ কাষত থকা ট্ৰাক ষ্টেণ্ডত সোমাই ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ডকাইতটোৱে। আৰক্ষীক ইতিমধ্যে ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছে আৰু মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই ডকাইতি কাণ্ডই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাৰ্ঘেৰিটাৰ পৰা বিকি দাসৰ ৰিপৰ্ট, নিউজ 7 আছাম ডেইলি।